नोंथांमोनखौ बयखौबो आंनि गोरबोनिफ्राय गाहाम अनसायनाय बावहरबाय साफ्रोमनिसिमबो आरो स्पेशली जायफोरा दिनैनि बे सानखौ बर' रायजो राजानो गथायनानै गालांबाय बिथांमोनखौ एबा मुंख्लंफोरखौ आंनि गोरबोनिफ्राय आङो आरज गाबो जाहाथे बिथांमोननि जा नागारसारनाय बे नागारसारनाया जोंखौ अरायबो गोसोआव बोलो आरो गोहो होबाय थागोन आरो बिथांमोननि जा नागारसारनाय बेखौ गोसोआव लाखिनानै जों जेब्लायबो जाहाथे खामानि मावलांबाय थानो हायो इतिमध्ये आं एसे उनाव एसे बर'खौ बांसिन बुंनोसै सिगाङाव एसे बुंनानै माबाग्रोनो नागिरदों आं আজিৰ এই দিনটোৰ লগত সামঞ্জস্য ৰাখি ইতিমধ্যে আমাৰ উদ্বোধকৰ পৰা আদি কৰি আমাৰ নিৰ্দিষ্ট বক্তা আমাৰ আন এগৰাকী বক্তা গোটেই কথাখিনি প্ৰায় কৈছেই আৰু আজি আমি এই কথাখিনি পাতিবই লাগিব হোৱাট ৱাজ দ্য BTC একৰ্ড সেইকাৰণে বিশেষকৈ পাতিব আৰু এটা পাতিব লাগিব যে সেইটো কম্পেৰিজন বিকজ BTC একৰ্ডৰ পিছত আৰু এটা একৰ্ড হ'ল গতিকে এই দুইটাৰ মাজত এটা আমি কম্পেয়াৰো কৰিব লাগিব আৰু এই কাৰণে আমি BTC একৰ্ডৰ কথা কিছু পাতিব লাগিব কাৰণ আজিৰ পৰা 19 বা 20 বছৰ আগত বহুত ইয়াত থকা বহুত মানুহে হয়তো কোনোবা 7 বছৰ আছিল কোনোবা 8 বছৰ আছিল কোনোবা 10 বছৰ আছিল আজিৰ যদি কোনোবা 30 বছৰৰ ল'ৰা বা ছোৱালী ইয়াত আছে তেনেহলে তেওঁলোক কেৱল 10 বছৰ আছিল তেতিয়া গতিকে BTC কি একৰ্ড আছিল কিহৰ আছিল কোনে আনিছিল কিমান কষ্ট হৈছিল ৰাইজে কি কৰিছিল কেনেকৈ পাইছিল সেই কথা বহুতে নাজানিব আজিৰ যে 25 বছৰীয়া ডেকা ল'ৰা সেই সময়ত এই একৰ্ড হোৱাৰ সময়ত আজিৰ পৰা 20 বছৰৰ আগত কিমান বয়স আছিল কেৱল 5 বছৰ গতিকে নাজানিবৰে কথা গতিকে আমি ফাউণ্ডেশ্যনটো আমাৰ যেটো ফাউণ্ডেশ্যন সেই ফাউণ্ডেশ্যনটো আমি সদায় মনত ৰাখি সেই কথাটো আমি নতুন চামক জনাই গৈ থকাটোৱে আমাৰ দায়িত্ব আৰু তেতিয়া হলেহে আমি কেনেকৈ আগবাঢ়িব লাগিব নতুন আৰু পুৰণাক লৈ আমি আগবাঢ়ি যাব লাগিব নহলে বহুত সময় আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকে ভাবে বা যিসকলে সেই সময়ত গম পোৱা নাছিল ভাবে যে আমিহে কৰিছো সব এতিয়া আমি যিখিনি কৰি আছো সব আমি কৰিছো আমি আনিছো আমি দিছো সব আমিহে কৰিছো আমাৰ সমান কোনো কৰা নাই 60 বছৰীয়া মানুহজনে একো নকৰিলে বড়োসকলৰ কাৰণে এই অঞ্চলৰ কাৰণে বা 70 বছৰীয়া এতিয়া যিসকল 70 বছৰীয়া 80 বছৰীয়া মানুহ আছে তেওঁলোকে একোই নকৰিলে বুলি ভাবে কিন্তু মনত ৰাখিব লাগিব 80 বছৰীয়া মানুহ 90 বছৰীয়া মানুহ 70-60 বছৰীয়া মানুহে কিবা কৰাৰ কাৰণেহে আজি আমি এই অৱস্থাত থাকিবলৈ পাইছো অথনি কৈছে যে 20 বছৰৰ আগত আমাৰ এই স্থানবিলাকৰ অৱস্থা কি আছিল সেইটো বড়ো গাঁও বুলি নহয় কোনোবা অসমীয়া গাঁও বুলি নহয় কোনোবা গুৰখা গাঁও কোনোবা আদিবাসী গাঁও বুলি নহয় কিন্তু এজ এ হোল দ্য এন্টায়াৰ BTC এৰিয়া কি আছিল BTC এৰিয়াত কেতিয়াবা কোনোবাই মন্ত্ৰী অহা দেখা পাইছিল নে অসমৰ মন্ত্ৰী দেখাই নাছিল BTC অঞ্চলত আজিৰ পৰা 20 বছৰ আগত কোনোবাই পকা দলং দেখিছিল নে দেখাই নাছিল মইতো মোৰ গাঁৱত সেই ব্ৰিটিছে বনাই থৈ যোৱা কাঠৰ ভঙা দলংহে দেখিছিলো মই সেই ব্ৰিটিছে বনাই থৈ যোৱা কাঠৰ দলংও ভাঙি গল আমি সেই ভঙা দলংটো খুচৰিব পৰা নাছিলো আমি নদীয়েটা যাওঁ কিন্তু আমি এলপি স্কুলত গলে কি কৰো সময়ৰ 1 ঘণ্টা আগতে ঘৰৰ পৰা যাওঁ সেই দলঙত উঠো আৰু বালিত জাপ মাৰো সেই খেলিবলৈহে আমি সেই দলংটো ব্যৱহাৰ কৰিছিলো গতিকে সেই সময় আমি জীৱনৰ 40টা 45টা বছৰলৈকে আমাৰ এৰিয়াত আমি দলঙেই দেখা নাছিলো তাৰ পিছত কেনেকৈ আহিল ৰাস্তা আমি বড়োমেন জাষ্টিস ফ্ৰম আজিৰ পৰা 30 বছৰ আগতে আমি গঠন কৰি প্লাই যেতিয়া গাঁৱত যাওঁ আমি যাব নোৱাৰো সাইকেল আমি ডাবলিং যাব নোৱাৰো অকলে অকলে চলাব লাগে ডাবলিং যাব নোৱাৰো কাৰণ আমি লৰা মানুহক আমি হায়াৰ কৰো পিছফালে বহি প্লাই আমি গাঁৱত লৈ যা বুলি কওঁ কাৰণ আমাৰ ইমান ভিতৰৰ গাঁৱত সেই লিক বিলাকত চলাব নোৱাৰো আমি লৰাবিলাকক হায়াৰ লং যে আমাক থৈ আনা তাতো ভালকে বহিব নাজানো পৰি প্লাই সেই সাইকেলৰ স্পোক সোমাই মোৰ এতিয়াও ভৰিত ইমান ডাঙৰ দাগ আছে সাইকেলৰ স্পোক সম্পূৰ্ণ সোমাই গৈছিল মোৰ বানপানীৰ মাজত সেই বৰমা উত্তৰ ফালে যাওঁ ফুকান কাপোৰ এনেকে এটা হাতত লওঁ ইমানলৈকে বানপানী এনেকে আমি সোমাই যাওঁ তাত বোলে কিবা এটা ঘটনা হৈছে চাবলৈ যাওঁ খবৰ ল'বলৈ যাওঁ তাৰপিছত এতিয়া যোৱাবাৰ BTC ইলেকশ্যনত মই যেতিয়া ওলালো
মই এটা ৰাস্তা মই কেঁচা ৰাস্তা নাপালোঁ ইমান কেম্পেইন কৰিলোঁ ইমান ঘূৰিলোঁ মই বহুত ঠাই চিনি নাপাওঁ মই গৈ পেলাই কওঁ এনেকুৱা এটা জাগাত আহিছিলোঁ ক'ৰবাত এনেকুৱা অমুক এতিয়া দেখোন ধৰিব নাই পৰা তেতিয়াকৈ এইটোৱে হয় বাইদেউ এইটো জাগা তাত এতিয়া ধুনীয়া স্কুল হ'ল কলেজ হ'ল ধুনীয়া ফিনফিনাই যাব পৰা ৰাস্তা হৈ গ'ল মাৰ্কেট শ্বেড হ'ল ধুনীয়া হ'ল আপুনি সেইকাৰণে চিনি নাই পোৱা মানুহৰ ঘৰ সলনি হ'ল তো এই যে সলনি হৈছে কিহৰ দ্বাৰা হৈছে ইটছ বিকজ অফ দ্য পলিটিকেল পাৱাৰ বিকজ অফ দি BTC একৰ্ড আৰু ৰাজনৈতিক যি ক্ষমতা তাৰ কাৰণেই হ'ল এতিয়া মই ইয়াতে এইটো কৈ থ'ব খুজিছোঁ যে BTC was an political accord but BTR is a peace accord it's not political accord BTC আছিল ৰাজনৈতিক চুক্তি আৰু BTR হ'ল শান্তি চুক্তি আপোনালোকে পাৰ্থক্যটো চাওক শান্তি চুক্তি বিকজ শান্তিৰ প্ৰয়োজন হাতিয়াৰ লোৱা সংগঠনৰ লগত চুক্তি কৰি শান্তি প্ৰতিষ্ঠা কৰা along with some developmental package অকমান developmental package দিপ্লাই দিয়া it's not a complete political accord সেই কাৰণে তাত limitations আছে সেইটো এটা accord কৰা সকলে মানি লোৱা উচিত yes there is some limitations because it's not a complete political accord আকৌ মই ঘূৰি যাওঁ BTC একৰ্ডৰ পিছত কি হ'ল এটা BTC একৰ্ডৰ পিছত যোৱা আমাৰ ইলেকশ্যনৰ সময়ত দুটামান কথাই বেছিকৈ হ'ল সেই সময়তো মই কৈছোঁ মই এতিয়াও ক'ব খোজোঁ কাৰণ আমি কিছুমান কথাটো স্পষ্টকৈ জানাটো ভাল সকলোৱে জানাটো ভাল কাৰণ কেতিয়াবা আমি কোনোবাই কৈ নিদিলে আমি পাহৰি থাকোঁ কোনোবাই যদি কৈ থাকে একো উন্নতি হোৱা নাই একো কৰা নাই 17 বছৰ এনে গ'ল 17 বছৰ ঠিক নহয় 15 বছৰ পাৰ্টিৰ গঠন সেই তেতিয়ালৈকে যে একোৱে নকৰিলে একোৱে নাপালোঁ কওঁতে আমি পোৱাবোৰ নেদেখা হৈ যাওঁ সেইকাৰণে আমি আলোচনা কৰা উচিত যে একোৱেই নহ'ল য়েছ 100% হোৱা নাই হ'বও নোৱাৰে যি অঞ্চলত আজি ভাৰতবৰ্ষই স্বাধীন হোৱাৰ 70 বছৰৰ পিছত কোনো মন্ত্ৰী এজন তাত অহা নাছিল যোৱা নাছিল চোৱা নাছিল ৰাস্তা এটা বনোৱা নাছিল যে একোৱেই দিয়া নাছিল তাত একো নাই হোৱা নে যদি নাই হোৱা তেনেহ'লে সেইটো আমি নিজকে সন্তুষ্ট কৰিবলৈ কোৱা বুলিহে ক'ব লাগিব কাৰণ চকু চবৰে আছে সকলোৱে দেখিছে এটা কমপ্লিট কেনেকৈ হ'ব মই সেইকাৰণে কৈছোঁ মই ভাৰতবৰ্ষৰ লগত মই ভাৰত চৰকাৰৰ লগত মই ৰিজাব খোজোঁ ভাৰতবৰ্ষ স্বাধীনতা পোৱা 70 বছৰ পাৰ হৈ গ'ল এতিয়াও ভাৰতবৰ্ষৰ কিমান দুখীয়া মানুহ আছে ভাৰত চৰকাৰে এতিয়াও সকলো মানুহকে সকলো ডেকা ডেকেৰিক চাকৰি দিব পৰা নাই সকলো মানুহক ঘৰ দিব পৰা নাই ভাৰতবৰ্ষৰ সকলো ঠাইতে ৰাস্তা দিব পৰা নাই সকলো ঠাইতে ইলেক্ট্ৰিচিটি দিব পৰা নাই সকলো ঠাইতে বানপানী বন্ধ কৰিব পৰা নাই সকলো ঠাইতে স্কুল দিব পৰা নাই এতিয়াও ইফালে অসম চৰকাৰ যদি আমি চাওঁ অসমো কম নহয় অসমে সেপাৰেট ষ্টেট পোৱা আজি 70 বছৰ পাৰ হৈ গ'ল সিফালেতো 75 বছৰ এইফালে অসমে সেপাৰেট ষ্টেট পোৱা 70 বছৰ পাৰ হৈ গ'ল তথাপিতো এই 70 বছৰতো এই বছৰত 71ই হ'ল এই 71 বছৰতো অসম চৰকাৰে সকলোকে চাকৰি দিব পৰা নাই সকলো গাঁৱতে পথ বাট দিব পৰা নাই সকলো গাঁৱতে স্কুল কলেজ স্থাপন কৰি দিব পৰা নাই সকলো গাঁৱতে বানপানী খহনীয়া এইবিলাক বন্ধ কৰিব পৰা নাই হাতীয়ে কিবা মানুহ মাৰা শেষ কৰিব পৰা নাই কিয় তেনেহ'লে এই 15টা বছৰত বা 17 বছৰত কিমান পাৰিব সেইখিনি বিচৰাটো কিবা আমি মেজিক কিবা ছুপাৰমেনৰ পৰাহে বিচাৰিব লাগিব তেতিয়া সেইটোতো সম্ভৱ নহয় সেইকাৰণে আমি অকমান ৰিজাই চাব লাগিব অসম চৰকাৰে যদি সেপাৰেট ষ্টেট পোৱাৰ 71 বছৰৰ পিছত যদি সকলোকে চাকৰি দিব পৰা হ'লেতো কথাই নাছিল আমি যেতিয়া 2020 চনত যেতিয়া কি হৈছিল
পেণ্ডামিক হৈছিল কোভিডৰ তেতিয়া বাহিৰত চাকৰি কৰিবলৈ যোৱা চাকৰিও ভাল চাকৰি নহয় লাখ লাখ অসমৰ ল'ৰা ছোৱালী ট্ৰেইন 2খন 3খন ৰিজাৰ্ভ কৰি গভৰ্ণমেণ্টে লৈ আনিছিল কোনবা বোলে বেংগালুৰুত কোনবা বোলে কেৰালাত কোনবা বোলে চেন্নাই কোনবা বোলে দিল্লী মুম্বাই একেবাৰে মানে সেই মাছৰ পেকেট বনোৱাৰ পৰা আদি কৰি হোটেলত কাঁহী বাতি ধোৱা কোনোবা চুলি কাটা কাম কোনোবা কোম্পানীত কিবা সিকিউৰিটি কাম কৰা বিলাক সেইবিলাক ইয়াত চাকৰি অসম চৰকাৰে দিব নাই পাৰা কাৰণে লাখ লাখ ল'ৰা ছোৱালী আজি অসমৰ বাহিৰত কাম কৰি আছে আগতে নেদেখিলোহেঁতেন কিন্তু যেতিয়া পেণ্ডামিক হ'ল কোভিড হ'ল 2020 চনত কিমান আহিলে লাখ লাখ আহিছে ট্ৰেইনত তেনেহ'লে যদি অসম চৰকাৰে 71 বছৰ ৰাজ্য পোৱাৰ 71 বছৰ পিছতো যদি গোটেইখিনি দিব নাই পৰা তেনেহ'লে বিপিএফৰ পৰা BTC চৰকাৰৰ পৰা আমি 15 বছৰত ঘৰে ঘৰে চাকৰি আমি কেনেকৈ বিচাৰিম গতিকে আমি কথাবিলাক চিন্তা কৰি ক'ব লাগে কাৰণ নেই ক'লেইতো নহ'ব এতিয়াও আওৰাই আছে সেইকাৰণে মই আওৰাবলৈ বাধ্য হ'লোঁ সৌখিনাখনো কৈছে 17 বছৰত যি একো নাই কৰা আমি সেইখিনি চব কৰি যাম ইফালে আকৌ নিজৰ লগৰ বিজেপিৰ মানুহে জয়ন্তমল্ল বৰুৱাকলে কিয় নাই কৰা 17 বছৰত বিপিএফে কৰিছে বহুত কৰিছে BTCৰ কাৰণে আকৌ সিদিনাখন তেওঁ কৈ দিলে তো সঁচাটো সঁচাই থাকিব আজি হোক কাইলৈ হোক ইলেকশ্যন আহক নাহক সঁচাটো আমি জানি থোৱাটো ভাল আৰু আমি প্ৰত্যেকে এই কথাবিলাক আমাৰ ঘৰৰ ওচৰৰ চুবুৰীয়াক ক'ব লাগিব যে এইটো দিছ ইজ দ্য কণ্ডিশ্যন আমি হয়তো কেতিয়াও কম্পেয়াৰ কৰা নাই যে অসম চৰকাৰে আজি ছেপাৰেট ষ্টেট পোৱাৰ পূৰ্ণ ৰাজ্য পোৱাৰ 71 বছৰৰ পিছতো ঘৰে ঘৰে চাকৰি দিব পৰা নাই এতিয়াও চাকৰি নোপোৱাৰ কাৰণে ছুইচাইড কৰে এনেকুৱা অৱস্থা অসমত প্ৰতিটো বাৰিষাত ৰাস্তা বোকা হয় কাৰণে ধান ৰুই জাল পেলাই প্ৰতিবাদ কৰে মানুহে চ' আমি এইকাৰণে অলপমান কম্পেয়াৰ কৰিব লাগিব যে হয় আমাৰ এই BTC এৰিয়াৰ পৰা অকণমান ওলাই যাব লাগিব আমি অসমৰ বাকী চোৱাত আৰু ইয়াৰ পৰা ওলাই গৈ আমি ভাৰতবৰ্ষ আমি চাব লাগিব ভাৰতবৰ্ষ দিল্লীতেই যাওক আপুনি আপোনালোকে দেখিব ৰাতি 10টা বজাত 9টা বজাৰ পিছত ওলাবচোন ঘৰ নোহোৱা অনেক পৰিয়াল আছে যিয়ে গছৰ তলত পেপাৰ চেপাৰ ঢাকি পেলাই শুই থাকে শুবলৈ ঘৰ নাই ৰান্ধি খাবলৈ ঠাই নাই তেনেকুৱা মানুহ এতিয়াও আছে হোমলেছ আমি ভাগ্যৱান আমি ঈশ্বৰক ধন্যবাদ দিব লাগিব ইয়াত ঘৰ নোহোৱা মানুহ আমাৰ ইয়াত কোনো নাই কৰিবলৈতো কমপ্লিট নোৱাৰে এতিয়াও ভাৰতবৰ্ষও পৰা নাই কৰি আছে কৰি থাকিব ইলেকশ্যনত জিকা আৰু হাৰাটো ডাঙৰ কথা নহয় যিয়ে আহক আন্তৰিকতাৰে কৰিব লাগিব সেইটোহে ডাঙৰ কথা কেৱল কাৰোবাক কৈ যদি পেট ভৰাই লয় কামটোত যদি মন নিদিয়ে সেইটো কেনেকুৱা কথা হ'ব ইনফেক্ট মই আজিৰ দিনত মোক আপোনালোকে কি ভাবে মই নাজানো যে হয় ডেমক্ৰেটিকেলি যদি ফলো কৰা হলে ডেমক্ৰেটিক যেটো গণতান্ত্ৰিক ব্যৱস্থা হেতু ফলো কৰা হলে বিপিএফক চৰকাৰ গঠন কৰিবলৈ মাতিব লাগিছিল কাৰণ সিঙ্গল লাৰ্জেষ্ট আটাইতকৈ বেছি নাম্বাৰ পোৱা বেছিকৈ নাম্বাৰ জিকা পাৰ্টিটো আছিল বিপিএফ কিন্তু বিপিএফৰ কাৰণে চৰকাৰ গঠন কৰিবলৈ কালি মাত্ৰ 4 জন আৰু এমচিএলএ লাগিছিল হেতু পোৱাটো একো ডাঙৰ কথা নাছিল একো ডাঙৰ কথা নহয় 4 জন মাত্ৰ আমি এক্সট্ৰা বেলেগ পাৰ্টিৰ পৰা আনিব লাগিছিল তাৰ পিছত বা আহিব লাগিছিল হেতু আমি মেজৰিটি দেখাব লাগিছিল কিন্তু সেই সুযোগ নিদিলে যিয়ে জিকিছে পুলিশ লগাই লিলি হোটেল নিছে যিয়ে জিকিছে লৈ গৈছে এটো ব্যৱস্থাটো কৰিলে কিন্তু ঈশ্বৰে যি কৰে ভালৰ কাৰণে কৰে মই সেই কাৰণে ক'ব খুজিছো যে প্ৰমোদ বড়ো নেতৃত্বাধীন চৰকাৰ গঠন কৰিবলৈ দিয়াটো কিছুমান মানে বহুত কাৰণত যদিও অন্যায় আমাৰ কাৰণে হাৰ্মফুল BTC বাসীৰ কাৰণে তথাপিতো মই বেয়া পোৱা নাই যে ৰাইজে নহলে সদায় আফসোস কৰিলেহেঁতেন যদি হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ঘূৰি আহিলেহেঁতেন শিৱ হৈ আজি বহি থাকিলেহেঁতেন সকলোৰে এটা আফসোস থাকিলেহেঁতেন সকলোৱে সদায় ক'লেহেঁতেন যে সে প্ৰমোদ বড়ো আহেঁতেন আমি ঘৰে ঘৰে চাকৰি পালো হয় সে প্ৰমোদ বড়ো যদি শিৱ হোৱা হলে আমাৰ মহিলাবিলাকে ৭৫,০০০ পালেহেঁতেন আমাৰ ল'ৰাবিলাক সেই বোলে কেৰালাত যাব নালাগিলেহেঁতেন তমুক হ'লেহেঁতেন আমাৰ এনেকুৱা পুখুৰী হৈ গ'লহেঁতেন বোলে বাঁহৰ এনেকুৱা অমুক ইণ্ডাষ্ট্ৰী হ'লেহেঁতেন তমুক চেছ সেই আফসোসটো থাকি গ'লহেঁতেন অন্য হাতে প্ৰমোদ বড়ো ডাঙৰীয়াৰো এটা সদায় সেইটো থাকি গ'লহেঁতেন মই যদি চিফ হ'ব পৰা হ'লে মই চিফ হোৱাহেঁতেন মোক কৰিলোহেঁতেন কিন্তু তেওঁ এতিয়া সকলোৱে টেষ্ট কৰিব পালে প্ৰমোদ বড়ো ডাঙৰীয়াও টেষ্ট কৰিলে
আৰু ৰাইজেও টেষ্ট কৰিলে যে ৰাইজে দেখিলে যে নহয় প্ৰমোদ বড়োৱে কোৱা কথাবোৰ ইয়াৰ পৰা কোৱা নাছিল ইয়াৰ পৰা কৈছিল এই ডিঙিৰ পৰা উঠ আৰু জিভাৰে কৈছিল মনেৰে কোৱা নাছিল ইয়াৰ পৰা ওলোৱা নাছিল সঁচা অৰ্থত ৰাজ্যৰ কাৰণে ভালৰ কাৰণে চিন্তা কৰি কোৱা নাছিল ইলেকশ্যনৰ কাৰণে খালি ইয়াৰ পৰা কৈছিল ডিঙিৰ পৰা এইখিনিৰ পৰা ওলাইছিল তেওঁ বুজিলে যে ৰাস্তাত 6 বছৰ চিঙৰাটো ৰেড লাইন বন্ধ কৰাটো সহজ মানুহ মাতি পেলাই বোলে হাইৱে ব্লক কৰাটো সহজ কিন্তু চৰকাৰত থাকি এডমিনিষ্ট্ৰেশ্যন চলোৱা অমুক দিম বুলি মই দিওঁ বুলিলেই দেখোন দিব নোৱাৰোঁ ইয়াত দেখোন কিবা লিমিটেশ্যনছ আছে চৰকাৰ দেখোন এনেকুৱাহে তেওঁ এতিয়া বুজি পালে যে নহয় মই ইচ্ছা কৰিলেই চব দিব নোৱাৰোঁ ইচ্ছা কৰিলেই চব ক'ব নোৱাৰোঁ তেওঁ বুজি পালে ৰাইজেও বুজিলে সেইকাৰণে 5 বছৰৰ এবছৰ গ'লেই 4 বছৰৰ লাষ্ট বছৰটোতো ইলেকশ্যনৰ একেবাৰে মানে প্ৰিপেৰেশ্যনতেই যাব মাজত থাকিব 3টা বছৰ তাৰে আকৌ MP ইলেকশ্যন আহিবৰ হ'লেই গতিকে অলপ ৰেষ্ট লৈ আৰু অলপ ভালকৈ চিন্তা কৰি অলপ পোষ্টমৰ্টেম কৰি যে তেওঁলোকৰ কি ভুল হৈছে আমাৰ কি ভুল হৈছিল সেইবিলাক অলপ সময় লৈ এই সময় ধুনীয়া সময় পাইছোঁ এই সময়খিনিত আমি চিন্তা কৰি বেছি হেৰি হ'বৰ দৰকাৰ নাই যে বোলে কিয় পাৱাৰত নাথাকিলোঁ কি হ'ব এতিয়া সেইবিলাক চিন্তা কৰি লাভ নাই পলিটিক্সত দুইটাৰ কাৰণে সদায় প্ৰিপেয়াৰ হৈ থাকিব লাগে আৰু 15 বছৰ চলোৱাটো ধেমালি কথা নহয় কোনোবাই কৈছিলে আজি আমেৰিকাটো এজন ৰাষ্ট্ৰপতিয়ে খালি 10 বছৰ থাকিব পাৰে তাৰপিছত ইচ্ছা কৰিলেও থাকিব নোৱাৰে আমাৰ ইয়াত BPF 15 বছৰ আছিলে ডাঙৰ কথা 5 বছৰ গেপ গ'ল হয় নহয় তো একো ডাঙৰ কথা নহয় সো ইয়াৰ পিছত সকলোৱে গিয়াৰ আপ হ'ব লাগে সকলোৱে দেখিলে বিশেষকৈ ৰাইজে দেখাটো ডাঙৰ কথা এতিয়া ৰাইজে চুকে কোণে উত্তৰ দক্ষিণ পূব পশ্চিম সকলোৱে কথা পাতে যে আমি ভাবিছিলোঁ কি হ'ল কি গতিকে আমি কোৱাতকৈ তেওঁলোকে নিজে যদি দেখি এক্সপিৰিয়েঞ্চ লৈ পেলাই যদি কথাবিলাক মানে ডিচিশ্যনবিলাক লয় তেতিয়া বেছি ভাল হয় নহয় জানো সেইকাৰণে এই সময়কেইটা মই ভাবোঁ আমাৰ কাৰণে বেয়া নহয় আৰু এই আজিৰ দিনটো আমাৰ কাৰণে ফাউণ্ডেশ্যন ডে ফাউণ্ডেশ্যন অফ দিছ এৰিয়া যে BTC চুক্তি বহুতেই কৈ গ'ল মই তথাপিতো এক লাইন ক'ব খুজিছোঁ ইটছ এ 6 schedule কাউন্সিল যদি 6 schedule হয় 6 scheduleৰ আমি বহুতে নাজানে কাউন্সিল পালোঁ বোলে এই অমুক দিলে বোলে বাট ইয়াৰ ভিতৰত আমাৰ অসমত 2টা টাইপৰ কাউন্সিল আছে এটা আছে 6 schedule কাউন্সিল আণ্ডাৰ 6 schedule আৰু এটাটো হ'ল ছেটেলাইট কাউন্সিল ছেটেলাইট কাউন্সিলত বাউণ্ডাৰী নাথাকে এতিয়া মিচিং ৰাভা তিৱা সোণোৱাল কছাৰী মেছ কছাৰী এইবিলাকৰ যি কাউন্সিল আছে সেইবিলাক য'তে হেৰি কি কয় মিচিং মানুহ আছে সেইটো সামৰি ল'ব ছেটেলাইট কাউন্সিল কয় কিন্তু 3টা আছে অসমত 6 scheduleৰ আণ্ডাৰত কাউন্সিল BTC কাৰ্বি আংলঙত আৰু ডিমা হাছাওত এই 3টাৰ বাউণ্ডাৰী আছে কনষ্টিটিউশ্যনেল ছেটেলাইট কাউন্সিলবিলাক কনষ্টিটিউশ্যনেল বেষ্ট নহয় এতিয়া 6 schedule কি আপোনালোকে সকলোৱে জানে গুগলত জাষ্ট 6 schedule বুলি টাইপ কৰক তেতিয়া দেখিব ইটছ এ স্পেচিয়েলি ট্ৰাইবেল প্ৰটেক্টেড এৰিয়া এইটো কনষ্টিটিউশ্যনৰ কথা ভাৰত স্বাধীন হোৱাৰ পিছত কনষ্টিটিউশ্যন বনাওঁতে এই হেৰিটো ইয়াত সোমাই থৈ দিছে যে স্পেচিয়েলি প্ৰটেক্টেড কি কয় স্পেচিয়েলি ট্ৰাইবেল প্ৰটেক্টেড হিলছ এৰিয়া পৰ্বতত থকা যিবিলাক পাহাৰত থকা ট্ৰাইবেলসকল তেওঁলোকৰ স্পেচিয়েল নিৰাপত্তাৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে 6 schedule বনোৱা হয় ভাৰতবৰ্ষত কোনো এটা প্লেইন এৰিয়াত বা ভৈয়ামত থকা ট্ৰাইবেলক কেতিয়াও 6 schedule দিয়া নাছিল দিবই নোৱাৰে কাৰণ সংবিধানত নায়েই সংবিধানত এইটো পৰ্বতীয়া ট্ৰাইবেল লোকৰ প্ৰটেকশ্যনৰ কাৰণেহে বুলি 6 scheduleটো ইয়াত লিখা আছে কিন্তু ফৰ দ্য ফাৰ্ষ্ট টাইম ডাঙৰ ঘটনা হ'ল 2003 চনত
10 ফেব্ৰুৱাৰীত সেইটো কি হ'ল এই BTC গঠন কৰা যে যেতিয়া আলোচনা হৈ আছিল বড়োসকলক আৰু কিমান কি দিব পৰা যায় আলোচনা কৰি কৰি সেপাৰেট ষ্টেটটো দিব পৰা নাযায় বা দিয়াৰ ইচ্ছা নাই সেই কাৰণে কি কৰিলে যে সেই 6 শিডিউলটোকে সংবিধানটোকে সংশোধন কৰিলে আমেন্ডমেন্ট কৰিলে কৰি প্লাই ফৰ দ্য ফাৰ্ষ্ট টাইম প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত এই ভৈয়ামত থকা প্লেন এৰিয়াত থকা ট্ৰাইবেল সকলৰ কাৰণে কি কৰিলে এই 6 শিডিউল কাউন্সিলটো দিলে আৰু এইটো ভাল পোৱা বেয়া পোৱা কথা নহয় এইটো ট্ৰাইবেল প্ৰটেক্টেড এৰিয়া দিস BTC Bodoland Territorial Council কিন্তু whoever যিকোনো ধৰ্মৰ যিকোনো ভাষাৰ যিকোনো জাতিৰ মানুহ এই এলেকাত এই ফিক্স কৰা এটা বাউণ্ডাৰীৰ ভিতৰত ফিক্স কৰা যি হাজাৰ মানে যিমান হাজাৰ গাঁও আছে তাৰ ভিতৰত যিসকল পৰিচয় সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহ এই এক্টৰ যি স্কেডিউল আমি কাউন্সিল পাইছোঁ ইয়াত বেনিফিট হ'ব সকলোৱে ইয়াৰ আণ্ডাৰত থাকি তাৰ যি ধৰণৰ উন্নয়নমূলক কাম হ'ব সকলো জাতি জনজাতিৰ সকলো লোকেই পাব কাৰণ পৃথিৱীত এনেকুৱা এটা ঠাই নাই য'ত খালি এটা জাতিৰ মানুহ থাকে হ'বই নোৱাৰে এনেকুৱা এটা ঠাই নাই য'ত খালি এটা ধৰ্মৰ মানুহ থাকে হ'বই নোৱাৰে গতিকে বাট ইট হাজ টু ডু উইথ দ্য এৰিয়া নট উইথ দ্য পিপল বাট ট্ৰাইবেল মেজৰিটি জাগা কিন্তু খালি বড়োসকলৰ নহয় বাট the movement was led by the Boro people aru area to ki hol BTC under ahil and this 6th schedule is specially so khahonor byabostha it's a self governance system to self governance what do ami ki buji pao self governance system likile so khahon mane ji khokole odhikar bisarisle সেই মানুখিনিয়ে শাসন কৰক কিন্তু এতিয়াটো বেলেগ হৈ গ'ল এতিয়া বিজেপিয়েটো এই এৰিয়াৰ কাৰণে কেতিয়াও এবাৰো জেলত যোৱা নাছিল বড়োলেণ্ড লাগে বুলি বিজেপিৰ কোনোবা লিডাৰৰ ৱাইফেটো কেতিয়াও ধৰ্ষিতা হোৱা নাছিল কেতিয়াও জীৱনদান দিয়া নাছিল স্বশাসন যদি বিজেপি আহে স্বশাসন কেনেকৈ হ'ব যদি কংগ্ৰেছ আহে স্বশাসন কেনেকৈ হ'ব they were not the agitator so এইটো ইমান ক্লিয়াৰ তাৰ পিছত শোষণ কৰাৰ যি পথ সেইটো এৰি নিদিলে আমি দেখিছিলোঁ হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ক্ষেত্ৰত তেওঁ হয় তেওঁ ষ্টেটত কংগ্ৰেছক ছাপোৰ্ট কৰিছে কেতিয়াবা বিজেপিক ছাপোৰ্ট কৰিছে দ্যাটছ এ ডিফাৰেণ্ট থিং 10 বছৰ কংগ্ৰেছৰ দিনত ইয়াত 10 বছৰ আমাৰ আঞ্চলিক দল বিপিএফে চলাইছিল আৰু কংগ্ৰেছে কেতিয়াও চকু দিয়া নাছিল কোৱা নাছিল যে আমি মিলামিছা 50-50 চৰকাৰ কৰিম বিকজ কংগ্ৰেছ নিউ দ্যাট দিস ইজ ফৰ দেম দিস ইজ এ সেলফ গভৰ্নেন্স এৰেঞ্জমেণ্ট তেওঁলোক লাগে বুলি কষ্ট কৰিলে আন্দোলন কৰিলে মানুহ মৰিল কোনোবা ধৰ্ষিতা হ'ল কোনোবা জেল খালে সো আফটাৰ দ্যাট তেওঁলোকে নিজৰ অধিকাৰ লাগিছিল সেই নিজৰ অধিকাৰটো তেওঁলোকে নিজে শাসন কেনেকৈ নিজৰ ঠাই উন্নতি কৰিব ক'ত কি কাম কৰিব কাৰ কাৰণে কি কাম কৰিব let them decide that is the spirit of this 6th schedule council হেতুহে যে যাক দিছে তেওঁলোকে শাসনভাৰ তেওঁলোকেই ল'ব লাগে তেওঁলোকেই ডিসাইড কৰিব লাগে যে তেওঁলোকে সেই ঠাইৰ কাৰণে কি কাম কৰিব কিন্তু সেইটো এতিয়া 15 বছৰৰ পিছত এটো নহল এটা 10 বছৰ কংগ্ৰেছৰ লগত 5 বছৰ বিজেপিৰ লগত তেতিয়াও ইয়াত বিজেপিৰ এটা এন্ট্ৰি হৈছিল যেটো খুব কৈ আছে যে এজন জিকিছিল তেওঁ ইএম বিচাৰিছিল হাগ্ৰামা মহিলাৰ ডাঙৰে নিদিলে সেই কাৰণে বলে পুটক লগলে এবাৰ প্ৰমোদ বৰক সাপোৰ্ট কৰিলে এটো ওপেনলি কৈছে এতিয়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়া আৰু তেতিয়াৰ বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়া যে এজন জিকিছিল বিজেপিৰ তেওঁ ইএম বিচাৰিছিল নিদিলে কাৰণে তেওঁলোকে হিদনাখনেই হেনু শপত ললে যে আমি অহাবাৰ বিটিসি দখল কৰিম আৰু সেইটো হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত থাকিলেতো পুটক তোলাটো নহব সেই কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক লৈ তেওঁলোকে এই পুটকটো তুলিলে কিন্তু এই পুটক তোলাত আমাৰ কি লছ হ'ল এতিয়া মই আৰু ভাঙি পাতি নিশ্চয় ক'ব নালাগে হোৱাট ইজ 6th schedule সেইটো আপোনালোকক মই ক'লোঁ এইটো স্পেচিয়েল ট্ৰাইবেল প্ৰটেক্টেড এৰিয়া ইটছ এ সেলফ গভৰ্নেন্স চিষ্টেম চ' ইয়াত
আমি এতিয়া are we governing ourselves? আমি নিজক এতিয়া শাসন কৰিব পাৰিছেনে? নাই পৰা। দিছপুৰৰ পৰা শাসন কৰি আছে, বিজেপিয়ে শাসন কৰি আছে। তো it's not a self-governance system. So the very spirit of 6th Schedule Council or area সেইটোৱে ব্ৰেক কৰা হৈছে। তো যিয়ে নহওক, this was the foundation for our people, for our community, for this entire area. এই গোটেই আমাৰ মানুহৰ কাৰণে, আমাৰ জাতিৰ কাৰণে আৰু এই এৰিয়াৰ সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, ভাষাৰ লোকসকলৰ কাৰণে এইটো এটা কি আছিল? এটা ফাউণ্ডেশ্যন বেছ। আৰু ইয়াত থিয় হৈয়ে আজি এই এৰিয়াৰ মানুহে উন্নতিৰ মুখ দেখিছে। অন্যক আমি মুখ তুলি চাব পৰা হৈছোঁ। আমি ইয়াত থাকি থকাবিলাকে, সেই বহুত বছৰৰ পৰাই থকাবিলাকে আমি হয়তো উই মে নট ফিল, আমি বেছি অনুভৱ কৰিব নোৱাৰিব পাৰোঁ। কিন্তু যি মানুহ বোলে নগাঁৱত ইয়াত আগতে মুছলপুৰত আহি কাম কৰিছিল 20 বছৰৰ আগত, কোনোবা বোলে সেই যোৰহাটৰ পৰা আহি কোকৰাঝাৰত বা ওদালগুৰিত যদি কাম কৰিছিল 15-20 বছৰ আগত, তেওঁলোকেহে কয়। বিকজ আমি গ্ৰেজুৱেলি হৈ আছে আমাৰ এৰিয়াত, আমি ইমান অনুভৱ নকৰোঁ। কিন্তু বাহিৰৰ পৰা আহি থাকি যোৱা, ইয়াত 10 বছৰ চাকৰি কৰি যোৱা, 5 বছৰ চাকৰি কৰি যোৱা মানুহে আহি বাপ বাপ মানে যে BTCৰ চৰকাৰৰ সময়ত সেইটো বাপ বাপ মানে যে ইমান 15 বছৰ 10 বছৰ গোটেই চেহেৰা সলনি হ'ল। উই মাষ্ট একচেপ্ট দ্য ট্ৰুথ, উই শুড লাৰ্ণ। বিকজ আমাৰ এতিয়া খালি পলিটিক্স কৰি থাকিবলৈ সময় হোৱা নাই। উই নিড ষ্টিল ডেভেলপমেণ্ট, উই নিড পিচ, উই নিড ইউনিটি। সেইকাৰণে বেছি বোকা ছটিয়াছটি কৰি থকাৰ সময় আচলতে আমাৰ নহয়। কিন্তু কেৱল পলিটিক্সৰ কাৰণে যদি পলিটিক্স আমি কৰি থাকোঁ, আমি যি পাইছোঁ সেইটোও যাব। এতিয়া মই এইটোত আহিব খুজিছোঁ যে অকণমান কম্পেয়াৰ, বাইদেউহঁতে যি কথা কৈ গৈছে গোটেই সোমাইছে, মই সেইটো অকণমান ক্লিয়াৰ কৰি দিব খুজিছোঁ দুটামান কথাত। এতিয়া BTCৰ শাসকসকলে কয় যে 50% ইমপ্লিমেণ্ট হৈ গ'ল BTR একৰ্ডৰ। আমি কেনেকৈ দেখিলোঁ সেইবিলাক, সঁচাই হৈছেনে? তাৰ আগত মই এইটো ক'ব খোজোঁ যে অলপ আগত বাইদেউ কৈছে যে এতিয়া আৰু BTAD নাই, BTR হ'ল। কিন্তু এটা কথা আমি জানিব লাগিব, আমি বহুতেই সেইটো নাভাবোঁ যে BTCটো হ'ল এটা এক্ট, কনষ্টিটিউশ্যন। ভাৰতবৰ্ষৰ যিটো কনষ্টিটিউশ্যন দাদাই আনিছেই ডাঙৰ এখন, সেইখন যদি খোলে আপুনি এটা দফা দেখিব যে BTC এক্ট অলৰেডি এইটো হেৰিত সোমাইছে, কি বুলি কয়, সংবিধানত আছে BTC, কিন্তু BTR নাই। কিয় নাই? BTRটো পাৰ্লিয়ামেণ্টত বিল উঠাই পাছ কৰাৰ পিছতহে BTC উইল বি ৰিপ্লেচ বাই BTR। এতিয়ালৈকে নাই। তাৰমানে সহজ ভাষাত BTRৰ নাইটো অথনি বুজাই দিলে যে যদি BTR হোৱা হ'লে 60টা সমষ্টি হৈ গ'লহেঁতেন, কাৰণ BTRৰ এই একৰ্ডত মতে 60টা সমষ্টি হ'ব, ভাঙি মানে টুকুৰা কৰি পেলাই। গতিকে নাই হোৱা, কিবা হোৱা নাই। এতিয়াও কি কাৰণত হেৰিত মানে এই প্ৰিন্সিপাল ছেক্ৰেটাৰী এতিয়াও CEO, চিফ এক্সিকিউটিভ অফিচাৰ নিলিখে, সেইবিলাক বহুত কথা আছে। কিন্তু কি কৰি আছে, যদিও BTR নাই হোৱা তথাপিতো আমাৰ পৰা নিব পৰা, আমাৰ পাৱাৰ যি এক্সিষ্টিং পাৱাৰ সেইটো কাৰ্টেল কৰিব পৰা কামবিলাক কৰি আছে। কিন্তু আচলতে য'ত কৰিব লাগে সেইটো নাই কৰা। যে এই BTC একৰ্ডটো পাৰ্লিয়ামেণ্টত বিল আনি পেলাই, BTR একৰ্ডটো বিল আনি দুইটা সদনত, লোকসভা আৰু ৰাজ্যসভাত এইটো পাছ হ'ব লাগিব। তাৰপিছতহে BTRৰ এক্সিষ্টেঞ্চ হ'ব। সেইটো এতিয়ালৈকে নাই হোৱা। কেতিয়া হয় আমি সেইটো নাজানো, আৰু হ'বগৈ নে নাই আমি সেইটোও ক'ব নোৱাৰোঁ, কাৰণ কিছুমান লিগেল হেৰি আহি গৈছে। যিয়ে নহওক, এতিয়া মই প্ৰথমতে এইটো ক'ব খোজোঁ যে এক্সটেনশ্যনৰ কথা। এক্সটেনশ্যন এতিয়া ইয়াত কি লিখা আছে? ইয়াত এই একৰ্ডৰ 3 নম্বৰ দফাত আছে অল্টাৰেশ্যন অফ
area of BTAD. Alteration মানে কি আমি জানো ন যেতিয়া পেন কিনিবলৈ যাওঁ পেনটো যদি অলপ ডাঙৰ হৈছে অল্টাৰ কৰিব লাগিব শাৰ্টটো অকমান লুজ হৈ আছে কোটটো হাতটো চুটি আছে অল্টাৰ কৰিব লাগিব দ্যাট মিন্স যি আছে সেইটোকে ইফাল কৰি পেলাই ঠিক কৰি দিয়া নাথিং নিউ আৰু বেলেগ ড্ৰেছৰ কথা নাহে অল্টাৰেশ্যন আৰু ইয়াত লিখা আছে 3 Roman 1ত যে inclusion of villages contiguous to BTAD and having majority tribal population as demanded by Borough organization. Thik kotha ekke ase exclusion of villages currently under BTAD which are contiguous to non-6 schedule areas and having majority non-tribal population. Yat duta kotha sposto ase inclusion and exclusion there is no extension. Inclusion mane humua exclusion mane ulua extension mane ei belegot thakatu borhai dia কিন্তু ইয়াত এক্সটেনশন শব্দ নাই বৰহুৱা শব্দ নাই humua আৰু ulua আছে সিম্পল অসমীয়াত humua আৰু ulua এ বৰহুৱা বৃদ্ধি কৰা এক্সটেনশন বলা শব্দ ইয়াত নাই কোৰ পৰা বিচনাত সোমাব কোৰ পৰা শোণিতপুৰ সোমাব কোৰ পৰা গহপুৰ সোমাব আৰু যদি সোমায় ইয়াত থকা বিলাকেই উল্টা কৰি আছে এতিয়া ইমপ্লিমেন্টটো আৰু সেই নথকাটো কেনেকৈ আনিব মোৰ মনত আছে যেতিয়া আগৰ তেওঁ ঢুকাল পিপি বৰ্মা না আগৰ কমিশনাৰ এই যে গাঁও কটন আৰু হুমুৱা উলুৱাৰ তাৰ কাৰণে যে কমিশন বনাইছিলে তাৰ চেয়াৰপাৰসন তেখেত ঢুকাল তেখেতক যেতিয়া কোৱা হৈছিল আমাৰ ফালৰ পৰা যে আপোনালোকে যে এই BTAD এৰিয়াৰ বৰ্ডাৰ বিলাকত গৈ আছে কিয় why don't you go to Sunitpur why don't you go to Bisnath Sariali কিয় আপোনালোকে Sunitpur আৰু Bisnath Sariali না যায় they are also interested to be in BTR তেওঁলোকেও ইয়াত BTC সোমাবলৈ খোজে তেওঁলোকেও এপ্লিকেশন দিব যাওক তেতিয়া তেওঁ কি কৈছিলে তেওঁ আজি ঢুকাই গ'ল কিন্তু সেই তেতিয়াও আমি এই কথাটো কৈছিলো পঢ়াই কোৱা তেওঁ কৈছিলে যে why should I go there ইয়াত কি আছে মই তাতহে যাম ইয়াতটো এক্সটেনশনৰ কথা নাই ইয়াত মোক উলুৱা খুমুৱাৰ কথাহে পাতিবলৈ দিছে মোক সো মই তাত হেতুটো BTCৰ বাহিৰত গতিকে মই তাত যাবই নোৱাৰো I'm not going তেওঁ স্পষ্ট হেতু কথা কৈছিলে এতিয়া উলুৱা খুমুৱা এটো আমাৰ BTC এই BTCৰ বাউন্ডাৰীত ইয়াত কাখৰ এই বাউন্ডাৰীত যদি বড় বেছি থকা 50% কে বেছি থকা বড় গাঁও যদি কিবা কাৰণত উলাই থাকিল বাহিৰ BTCৰ বাহিৰত উলাই থাকিল কিন্তু লাগি আছে কিন্তু BTCত নাই তেওঁ সোমাব পাব আৰু ভিতৰত 50% বেছি বড় নোহোৱা আনজাতিৰ সংখ্যা বেছি থকা যদি গাঁও সোমাই থাকে কাখতে আছে বৰ্ডাৰ তেহেতে উলাব পাৰিব সেইখিনিত যদি বোলে 100% বড় মানুহ থকা গাঁও আছে তেওঁ আহিব নোৱাৰে বা ইয়াৰ মাজত যদি 100% অসমীয়া পৰিয়ালৰ গাঁও আছে তেওঁ ওলাব নোৱাৰে খালি এই বৰ্ডাৰ কন্টিগুয়াস এৰিয়া বুলি ইয়াত ইমান ক্লিয়াৰকে লিখি দিছে তাৰ পিছতো আমাৰ মানুহে কম পঢ়ে নহয় নপঢ়ে এইবিলাক পঢ়ি ল'ব লাগে যাতে আমাক কোনো ঠগিব নোৱাৰে গতিকে এক্সটেনশন শব্দটো নাই ইনক্লুশন এণ্ড এক্সক্লুশন উলুৱা আৰু খুমুৱা বৃদ্ধি নাই बेयाव बारायनायनि खोथायानो गैया सोनाय थालांबाय जिङाव थानायखौ बर' बारा थानाया जिङाव बोरैबा थालांबाय हाबासै बिसोर हाबनो मोनगोन आरो बर' बारा गैयि गुबुन हारि बांद्राय थानाय गामिया जुदि सिङाव बोरैबा हाबबाय बेबो बर्डाराव थानायासो बे ओंखारनो मोनगोन गेजेराव थानाय जुदि सोरबा गामि गंसेयाव 100आवनो 100 नखरानो असमिया मानसि बा बेंगली मानसि बिसोर किन्तु ओंखारलांनो हाया जोंनाबो बै गोजानाव बे बर्डारनि बै खिनियाव जुदि थायोब्ला 100 घर गामिनिनो 100आनो बर'जोब बिसोरबो हाबनो हाया कन्टिगुवास होननाय लिरनाय दं बेयाव कन्टिगुवास एरिया स' हाबनाय ओंखारनाय बारायनाय सोदोब गैया जाया लेन्ट्रि नांनानै दं आरो स' हाबनाय आरो ओंखारनाय बियो बे जिङाव थानायासो बर्डार BTCनि बर्डाराव थानायासो स' हाबनाय आरो ओंखारनाय किन्तु बारायनाय एक्सटेनशन होननाय सोदोबानो गैया थ' बोरै बारायनो बेयाव लिरनायानो गैयाबा बे पिपि बार्मा बे गामि दाननायनि मानायनि सोसननायनि जा कमिसन बानायबाय बे कमिसननि चेयारपारसना दा थैनानैसो थांबाय पिपि बार्मामोन बिथांखौ गले गले बुंनाय जादोंमोन जेब्ला
बिथाङा खालि बे बिटिडि माने बिटिसिनि एरियाफोरावल' फैयो दा नोंथाङा माने सनितपुराव थाङा मानो बिश्वनाथ सारियालियाव थाङा बेफोरावबो थांनानै सोङैथां बिथांमोनाबो एप्लिकेसन होनो रेडि जानानै दङ बिथांमोनाबो बिटिसिआव हाबनो गोसो अब्ला बिथाङा मा फिननाय होनाय बिथाङा बुंनाय जे आं मानो थांनो बेयावथ' लिरनाय गैया आंखौ बे बर्डारनि गामि दानख'नाय सोनायनिल'सो दायित्व होदों बारायनायनि दायित्व होआखै नङा बेयाव लिरनायबो गैया स' आं मानो थांनो बिथाङा क्लियारलि बेबायदि बाथ्रा बुंदों जोंनि मिनिस्टार एमएलएफ्रा बिथांखौ ओरैनो खेबथाम बुंदों खेबसेबो नङा थांदो बिथिंबो बिराद बर' दं लाहैदो बिथिंबो एप्लिकेसन थाङासै बिथाङा थैलायलांबाय थ' जोंनि मानसिफ्रा बेनिखायनो लेखाफोरखौ एसे फरायनांगौ बेथ' बारा बुरजाबो नङा खैथा पेज बे एकर्डआव मा दंमारो फेन्टे फेन्टे बयबो नायनांगौ जाहाथे सोरबाया जोंखौ बुरखायनो हाया जाहाथे सोरबाया जोंखौ फोलानो हाया ओरै बुंनानै गरम खालामलाबायनोसै गावजों गाव दावराव खालामसै दोलोसेया नंगौनो दोलोसेया नङानो फरायनायनिखौबो खोनासंबावला बुजिनायनिखौबो खोनासंबावला सोरनिबा बुंनायखौ खोनानानै गरम दावराव जानोसै ओमफ्राय जोङो थगायजाबाय थानोसै बेवहाय जों बेफोरखौ नायनाया मोजां दा इमप्लिमेन्टेसन बे कमिसनखौ दानायानो इमप्लिमेन्टेसन जाबायब्ला जोंहा बुंनांगौ गैला आरो मोननै इमप्लिमेन्टेसन मेजर जोंनि मोनथाम मेजर जोंनिफ्राय जोंहा खहा जानाया आरो जे मा जाबावगोन जों बेखौ बुंनो हाया सानसे आंनियाव इपिपिएलनि एमएलए सासे थांदोंमोन आं बाय नोंसोर बिनि बे माबाखौलाय 6 नम्बर दफा 6.4 बेखौ मानो बेबायदि खालामगोन नोंसोरो होनो बर'फ्रा गोदोनिफ्रायनो बर' साहित्य सभा एबसु बिपिएफ बर' मिडियामनि थाखाय सेपारेट डिरेक्टरेट बिनाय आलादा डिरेक्टरेट ओमफ्राय कंग्रेसनि दिनाव लास्टिं मा खालामखो होबाय खिन्थु बेयाव मा लिरखो नट अनलि फर द बर'नोल' होआसै जे सेपारेट डिरेक्टरेट फर बर' मिडियाम एन्ड आदार ट्राइबेल लेंगुवेजेस होनना होफाबाय बेवहाय रिजेक्ट खालामबाय साइटिसफोराबो लायाखिसै एबसुआबो लायाखिसै बिपिएफआबो नाजावाखिसै बिनिखायनो नैबे बिटिआर एकर्डआव बेखौ लिरखाना होदोंमोन नैबे 6.4 दफायाव लिरना होथारनाय जे गभर्नमेंट ऑफ Assam will establish a separate directorate for Boro medium schools in the state बिसोरनोल' एकदम रोखा लिरना होथारनाय जे only for Boro medium school किन्तु जेब्ला नटिफिकेशन ओंखारबाय बिटिसि इलेक्शननि सिगां रायजोफोरखौ गरम खालामनो थाखाय बे नटिफिकेशनाव मा ओंखारखो एखे बै कंग्रेसनि दिनाव होनायखौनो आरो गांसे प्रिन्ट खालामबावनानै होबावबाय जे सेपारेट डिरेक्टरेट फर बर' मिडियाम स्कुल एन्ड आदार ट्राइबेल लेंगुवेजेस बे खेबावबा एखेबारे बमा गावनानै अमा सिथाना जानानै नाजावलायबायलाय बेखौ रंजाबाय जाबाय डिरेक्टर मोनबाय बाट द सेम थिं बर'সকলে বহুত দিনৰে পৰা बर' साहित्य सभा एबसु আৰু बिपिएफए सेपारेट डिरेक्टरेट বিচাৰিছিল বড়ো মিডিয়ামৰ কাৰণে কংগ্ৰেছৰ দিনত শেষৰ ফালে দিছিলে কিন্তু নট অনলি ফৰ দ্য বড়ো মিডিয়াম তেওঁলোকে দিছিলে যে সেপাৰেট ডিৰেক্টৰেট ফৰ বড়ো মিডিয়াম এণ্ড আদাৰ ট্ৰাইবেল লেংগুৱেজেছ কিন্তু সেইটো ৰিজেক্ট কৰিলে এপছুৱে বড়ো সাহিত্য সভাই বিপিএফে ৰিজেক্ট কৰিলে যে আমাৰতো এইচ স্কেডুলত যোৱা বড়ো ভাষা হয় গতিকে বেলেগৰ লগত আমি থাকিব নোৱাৰো বা আমি দায়িত্ব ল'ব নোৱাৰো এইটো সেপাৰেট খালি বড়ো লেংগুৱেজৰ কাৰণে হ'ব লাগে নললে সেইকাৰণে এই বিটিআৰ ৰেকৰ্ডত 6.4 দফাত ধুনীয়াকে এইটো সোমাই দিলে কাৰণ ৰেকৰ্ডত সোমালেতো এটা শব্দ ইয়াৰ মতে হ'ব লাগিব সেইকাৰণে সোমাই দিয়া হ'ল যে গভৰ্নমেণ্ট অফ আসাম উইল এষ্টাব্লিছ এ সেপাৰেট ডিৰেক্টৰেট for Boro medium schools in the state kintu dile ki ekei copy hey congressor not ji disile take print out kori ako hey copy ke dile je separate directorate for Boro medium schools and other tribal languages aru eibar hole ekebale dhak dhul bojai boma soma futai plai kahori sahori mari khai tu loi lole এটো বিটিসিৰ ইলেকশনৰ আগে মানুহে হেতু কিমানে পঢ়িবলৈ পালে মুখে উলালে যে আমি সেপাৰেট ডিৰেক্টৰেট পালো কিন্তু নহয় ইপিপিএলৰ এজন এমএলএ মুটাত গৈছিল তেতিয়া মই কৈছিলো কি কৰিলা এইটো তোমালোকে কিয় প্ৰশ্ন কৰিলা কি অৰ্ডাৰ উলাল তেতিয়া তেওঁ কৈছে আইএছ অফিচাৰ বিলাক বিৰাট দিগদাৰ যাৰে আইএছ অফিচাৰে নাজানিব পাৰে
পুৰণা কপি এটা ওলাই দিছে তহঁতে ক'ব লাগিছিল ইয়াত হিমন্ত বিশ্ব শৰ্মাকো বেয়া পোৱাৰ কথা নাই বিজেপিক বেয়া লগাৰ কথা নাই তোমালোকৰ ইয়াত যি লিখা আছে এই একৰ্ডৰ স্পিৰিট মতে যাব লাগিছিল তোমালোকে ক'ব লাগিছিল এই মতে লিখিব লাগে এইটো ৰেক্টিফাই কৰা নতুনকৈ নটিচ দিয়া কিয় নকলা এই আইএছ অফিচাৰবিলাক কথা নলয় যে তোমালোকে ক'ব নালাগে নহয় একেই কথা এই 16টা ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰতো মই কৈছোঁ তোমালোকৰ ইয়াত কি লিখা আছিল আৰু অৰিজিনেলি গভৰ্ণৰে কি নটিফিকেশ্যন দিছিল গভৰ্ণৰৰ অৰ্ডাৰৰ বেচিছতেই নহ'ল প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে যিটো 4টা ডিষ্ট্ৰিক্টৰ ডিচিৰ ওপৰত যিটো কৰ্তৃত্ব দিলে সেইটো ইনফেক্ট গভৰ্ণৰে দিয়া অৰ্ডাৰকো ফ'ল' কৰা নাই आं बे पिपलनि एमएलए आंनियाव थांनायाव आं होनदों बे नैबेखौ नोंसोर मानो बेखौ नाजावखो होमब्ला आं दे आइएस अफिसारफोरजों हाथारालै बिराद मानिथ्रा जाबाय आरे मा मानिलायनो ओमफ्राय नोंसोर बेखौ बुंनांगौ जे बे एकर्डआव मा लिरनाय दङ बे मथे लिर बे लिरनाया जायाखै लिरफिन होनब्ला नोंसोर जोंखौ बयबो मानिगोन ना बयबो मोजां मोनगोन जोंबो मोजां मोनगोन थ' मा जाखो बियो गोदो लायासै दा एकर्डआव माबा लिरखाना लाना फैबाय बेखौबो ट्राइबेल लेंगुवेजजों लाजाबबाय गोदो जेखौ नाङा होननाय थ' मा होननानै बुंनो माने लिरनांगौमोन प्रमद बर'आ लिरना हरनांगौमोन बेखौ सोलाय लिरफिन एकर्डआव 6.4 आव मा दङ बे मथे नटिस फैनांगौ बेबायदि गोरा मोनसे स्टेन्ड होनायमोनब्ला कत मोजां मोनगौमोन ना रायजो राजाया जोंबो मोजां मोनगौमोन नङा होमबा थिक मावनो हादों होननानै लिरना लाबोखानायखौबो हायाबा उल्था लिरबा आरो बै माबाया बे डिसिफोरनो पावार होनाया बेबो आसलते मनिटरिं पावार होआखैमोन बिसोरखौ माने माबाखौ मा होनना बुङो नायनानैहाय डिसिफोरा नायनानै माबानि थ्रुयैसो हरबावनांगौ प्रिन्सिपाल सेक्रेटारि बा सिइअ माबानि मथेब्ला रिपर्ट हरनांगौ माने कमिशनारफ्रा डेपुटि कमिशनारफ्रा एक्जिकिउटिभ मेम्बाराव बुंनो डेभेलपमेन्टेल एक्टिभिटिसफोरखौ नायनानै मोनसे रिपर्टसो होनांगौ दा किन्तु प्रिन्सिपाल सेक्रेटारिया मनिटरिंनि पावार होबाय एक्शन प्लेननि पावार होबाय जे बेयो गैया दिनै प्रमद बर' बिथाङा बुङो रायजो बिग्रा बर' हारिया बे साब्रै डिसिखौनो गिदों ना मानो बे नङा गिनाय गियिनि खोथा नङा What is the spirit of this accord? बिसोरखौ हय नंगौ बाहायनो थाखाय जे मा गावबा गाव डिस्ट्रिक्टआव मा खामानि जादों डेभेलपमेन्टेल खामानि बेखौ प्रिन्सिपाल सेक्रेटारिनि थ्रुयै चिफ एक्जिकिउटिभ मेम्बारनो बिसोरो रिपर्ट होनांगौ होननानैसो बेयाव नैबे 4.6 आव लिरनाय दं ओमफ्राय गभर्नरा जितु अर्डार होनाय बेयावबो बेबादिसो दङ बेखौ उरखावदायाबो नङा होनना बुंनो हानाय नङा जोंनि माखासे बर' माहारिफ्रा जेब्ला नायना थांदों उरखावदाया गावनो बुंदों गोरोन्थि जामारबायलै बोरैबा जाबाय बेयो ना किन्तु मानो बुंफिननो हायासै आं बेखौ बे आंनियाव थांनाय एमएलए आं बेखौ बुंदों बेफोरो बेयाव जे लिरनाय दङ बेखौल'सो नोंसोर रिमाइन्ड खालामना होनांगौ जे बेयाव लिरनाया माबामोन नोंसिनिया नटिफिकेसना माबा ओंखारबाय एसे सोलायदो नै बेयाव थानाय बादि लिरदो मानो बुंनो हायाखै मानो जि होदों बेखौनो मानो लाबाय थादों मानो जाबसिनबाय थादों मानो बेखौनो लाबाय थादों दा दिनै इमप्लिमेन्ट खालामबाय होनबाय बेखौ रंलि इमप्लिमेन्ट खालामबाय गोरोन्थियै इमप्लिमेन्ट खालामबाय जोंहा खहा जाबाय नङा होमबा थ' बेबादि जालांबाय थायोब्ला बेयाव जि एसे डेभेलपमेन्ट पेकेज मोननाय बेबो सेस जेबो थाहैनाय दा ओरैनो नायोब्ला जों बेखौसो नुदों जे गुबुना स्टेटआव थानाय माखासे मानसिहा नोजोर दङमोन जेब्लायबो जे वाइ सो माच पावार टु बिटिसिनो माने एसेबां पावार होदों बेयाव चिफ होनो मिनिस्टारावसो गैया नङा होमबा चिफ होननानै बुङो डेपुटि चिफ होननानै बुङो प्रिन्सिपाल सेक्रेटारि होननानै बुङो वेरास आदार माबा 6 केरेल काउन्सिलाव सिइएमसो थायो जोंनिया सिइएम नङामोन बेयावहाय पावार एन्ड फांसन्स गुगोलाव नाय बिटिसि एकर्ड पावार एन्ड फांसन्स ना बेयाव लिरनाय दङ जे द एक्जिकिउटिभ हेड विल बी कल्ड चिफ and other one will be called deputy chief दाख्लै माबा जानायावहाय एसेम्बलि जानायाव सोंदोंमोन खोमा बिपिएफ निफ्राय जे चिफ आरो सिइएम नि माबाया मा बेयाव होनबाय चिफ होननायाबो चिफ होननाय जायो सिइएम होननायाबो चिफ होननाय जायो मा रिप्लाइ जाखो बेयो बिदि होननानै लिरना होबाय बे नङा चिफ होननाया चिफ अफ 35 lakhs of people in BTC area बे जाबाय चिफ बे BTC आव जोंहा 35 लाख दाथ' बारिबाय लांबायसो बे मानसिनि गाहाया जाबाय चिफ
CEM आ बै elected 40 मानसिनिसो chief सायख'जानाय MCLA 40 जन MCLA निसो chief I mean CEM आ public नि नङा ओमफ्राय बेबादिहाय दिनै full power chief deputy chief speaker deputy speaker full power cabinet মৰ্যাদা cabinet rank পাইছিলে chief deputy chief speaker deputy speaker it was in the BTC accord and I said that chief and CEM chief is chief of the 35 lakhs of this BTC area and CEM chief executive member means he is the chief of the elected 40 members that's the difference speaker তেওঁলোকৰ কি আছিল cabinet মৰ্যাদা আছিল then EM বিলাক state minister or মৰ্যাদা then all the MCLR are equivalent to MLS MLA pruni it was like a mini state BTC state participant then oino 6 schedule area CEM বুলি কয় chief nasil কিন্তু BTC accordতে লিখা আছে the executive head will be called chief and the other one will be called deputy chief बेसे गोजौ खामोन बेखौसो गोजौ होनगोन नामानो बेसेबा गोजौ होनगोन नामा नङा होमबा जेराव पावार दङ बेखौसो होनगोन ओमफ्राय मा होनो बे दा मा जाखो नैबेयावथ' रावनोबो बिदि मर्यादा होआसै अन्नानै सिबाय सानखांलायनानै बेसेरा साननानै आसाम सोरखारनि केबिनेटआव डिसिसन लाबाय जे एटलिस्ट CEM नो केबिनेट मर्यादा होनसै ओमफ्राय दा बाखि रावबो जेबो गैला डेपुटि चिफ स्पिकार डेपुटि स्पिकार EM MCLA रावहाबो जेबो गैला गामब्रानिख्रुइबो गाहायाव दा गामब्राहासो पावार दंसिनो थ' मा थाखोथ' मोनखानायखौ खमायदोंना खमायाखै बेफोरखौ बेयाव एसे मानो नायाखसै बेयाव मा दं मा गैया आरो जुदि बेयाव लिराखै एज इट इज इनटेक्ट थानांगौमोन BTC आव जि दङ बे इनटेक्ट थानांगौमोन बियो आन्डारस्टुड जानांगौमोन खिन्थु मानो गैया खालामखो मा थाखो थ' एक्चुअलि आं दहाय बुंजेनदोंना जे सोरहाबा नोजोर दंबाय थायोमोन जे why so much power to BTC बेखौ कार्टेल खालामथारनांगोन नैबे कर्टखौनो जों सुबिदा लानोसै गावस्रा गावस्रि NDAP जों माबाजों इन्टारल'केटरजों जाबाय थानाय बिराद मोजां जेन्टलि आवगायनाय मोनसे जिनिसखौ with full study sitting so many times so many studies research खालामनानै बानायनाय बेफोरखौ जोङो गैया खालामनानै जोङो प्रमद बर'खौ लानानै पटापट इन्टारल'केटरनिफ्राय लाबोनानै जोङो IB नो होनानै पलिटिकेलि इन्टारफेयार खालामनानै बर'नि पावारखौ दाननोसै कार्टेल खालामनोसै बेनिखायनो फार्स्ट जेब्ला BTC इलेक्शनाव केम्पेइन खालामनो फैदों गोसोआव दङना दानि गिबि मन्थ्रिया मा बुंनाय किहर चिफ चिफ साब साबेब्ला चिफ बुलाय चिफ शेष करिम एबार चिफ नुवा करिम गैला दायो CEM जाबाय प्रिन्सिपाल सेक्रेटारिया थानाय माने गुबुनावथ' गैया जोंनियाव प्रिन्सिपाल सेक्रेटारि दङ स्टेटआवसो थायो स' कार्टेल पावार 40 डिपार्टमेन्ट्स लानानै खामानि मावनाय धेमालि खोथा नङा जाहाथे जों आय खालामनो हानाय जि मोजां मोजां जोंहा माबा रेभिनिउ फैनाय डिपार्टमेन्टखौ लांबाय जाहाथे जोङो फैसा थाखानि थाखाय सानफ्रोमबो हान्थु खरायनानै थाबाय थायो गावनि गोसो मथे जाहाथे जोङो जोंनि एरियाखौ जौगाहोनो हाया BTC गभर्नमेन्टआ जायानो थाथों जाहाथे गावनि मथे खामानि मावनो हाया जाहाथे जेब्लायबो डिपेन्डेन्ट जाना थायो जेब्लायबो जाहाथे स्टेटनि सायाव सोनारनानै थानो गोनां जायो बे बेबस्थाखौ खालामबाय 16टा डिपार्टमेन्टखौ लांनानै दिनै 4th and 3rd 4th ग्रेडआव एपइन्टमेन्ट होनो हायोमोन बेबो गैला दिनै WPT खौ जोंनिफ्राय दाननानै माबा बड'लेण्ड डेभेलपमेन्ट डिपार्टमेन्ट बाना बेखौबो आरो माबायासो एपइन्ट सेक्रेटारिया गभर्नमेन्टनिसो बिसोरसो सालायहरगोन मा थाखो नै बिश्वनाथ सारियालि बेफोरखौथ' बै समाव ओरैजाया जागोन होननानै माबा मोनसे मोजां सानदोंमोन बेखौबो बादा होलायनानै दावरावखौ लानानै मिसलिड खालामबाय दाथ' बे बर' कसारि काउन्सिलनि इलेक्शननि थाखाय कनस्टिटुवेन्सि समस्ति बनायनोसै दा बिसोरनि नामखौबो बिजोब्बाय बिश्वनाथनि सनितपुरनि गहपुर जेखौ माने सोनायनि माबामोन थ' मा दङ आखायाव माखौ लानानै दिनै जों मावदों होनदों दिनै जेराव जेराव खामानि जागायनाय बेफोरखौ कमप्लिट जाबाय बेफोरखौहाय
मुं लादों अफकर्स सोरबाया जागायजेनगोन सोरबाया फोजोबगोन बेखौ जोंहा एसेबां खर' सानांगौ गैया आरो बिदिनो अनेक जायफ्रा माने दिनै जोंखौ असन्तुष्ट खालामदों दिनै बर' हारिनि गोसोनि जिथु लुबैनाय जिथु हांमा हांसा जिखौ सिमां नुहोनाय जाय सिमांखौ नुनानै गोरलै गथ' लानानै सारिथानिफ्राय हाइवेआव जनाय सोरबाया सोरखौबा जाहोनाय लोंहोनाय सोरबा अन्थाइ खुरना जाग्रा ना सारना जाग्रायाबो दिनै रेल लामायाव थांनाय बे सिमांखौ दिनै मा खालामना होखो मानि थाखाय कमप्रमाइज खालामखो गावनि पावारनि थाखाय गावनि सिमांखौ फुरायनो थाखाय हारिनि सिमांखौ फुरायनो नङा नाथाय गावनि पार्सनेल सिमांखौ फुरायनो थाखाय एथ' गिदिर सिमां नुहोनानै लोब लोब मानसि गावनि उनजों लाना फैनानै जालदाब ओमफ्राय मा खालामनो हानो जोंनि रायजोआ मा खालामनो हानो बेबायदि गोदाव सोराव हनै सोरबा माबा नांफिननांगोन ना माबाफिननांगोन होननानै संगठन दालायलांबाय बेयावबो मा दावराव आंनाव बिराद लिरहरदों बायद' थांना थानो हाला नामालै बर' आरो माबा दालायबाय मानो हाया सोरबा माबा दाबानो थांना थानाय मा जाखो आनदों सोरबा माबा दादों माबा सानदों माबा ओंखारदों बिनि ओंथिया जाबाय बर' हारिया दाबो गोथाङैनो दङ हारिया गोथाङै थानायखायसो दिनै आरो बहाबा गोदान संगठन जोनोम जादों थैनानै थाङाखै हारिया इट मिन्स दैट बर'स आर स्टिल अलाइभ गासिबो थैज्रबनानै गाज्रबनानै थानायमोनब्ला आरो सानलामोन रावबो मा जायो जाबाय थाथों नङा होमबा मोनजाबा मोनजाबाय मोनजायाबा गैया हारिसो आंहा मोनजाबानो जाबायलै ओरैहाय खिन्थु न' हारिया दाबो गोथाङैनो दं मोनो मोना जायो जाया बे बेलेग खोथा खिन्थु दिनै थानो हायियाव हयथ' सोरबाया खालामदों बे जेबो गिदिर खोथा आंदों बेयो मोनसे पजिटिभैसो नायनांगोन जे हारियाव दाबो सानग्रा मावनो लुबैग्रा आरो थांनानै थानाय मानसि दङ गोबाङा थांनानै थाब्लाबो पलिटिकेलि बा बाखि लाइनावहाय राइट्सनि लेभेलाव दिनै गोथै बादि थाबाय मा बुंबावनो दे लाब गैला होननानै सिरि थाग्रायानो बांसिनसै दा नङा होमबा खिन्थु दिनै हारिया गोथाङै दं जों बिनिसो नेरसोन नुनो मोनदों बेवहाय बेखौ लाना एफाग्राब खर' सानांगौ होननानै आं साना जों बयबो मिन्थिगौ पिस एकर्डखौ आं गिबियावनो बुंदों पिस एकर्डआ सोरजों जायो पिस एकर्ड शान्ति चुक्तिकार লগত হয় গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সংগঠনৰ লগত শান্তি চুক্তি কেতিয়াও নহয় প্ৰয়োজন নহয় শান্তি চুক্তি মানে অস্ত্ৰ হাতত লোৱা সংগঠনৰ সৈতে হোৱা চুক্তি তো दिनै बेबोथ' कमप्लिट जायासै नङा होमबा इलेक्शननि समाव जोंखौ सोरखाराव फैनो हो जों जेलाव थानायफोरखौ दिहुनजोबगोन बोसोरनै जालायबाय सुक्ति जानाया 2 years gone माबा बै NLFB ना मामोन प्रथम माबानाया बिसोरखौ थगायनानै जेलसो सोलायना दोनबाय आंथ' आसरित मोनदों जेब्ला आदा नाब्लाखौ आं सानसे आदाया दा कभिडआव नायनो होयिनि फन सन खालामनो होयो आदाया आंजों फनाव सानाव रायलायबाय दसे आं गामियाव थांबाय अखानायै सानबासो गामियाव थानानै फैनानै आं जाग्रा माबा हैनोसै होननानै आं आदानियाव थांबाय सुपारिनटेन्डेन्टखौ आं फन खालामहरदों सारा दंना गैया आं आदाखौ लोगो हमनो फैदों कारन कभिडनि रावखौबो नायनो होआ आं स्पेसियेलि विन्ड' पारमिसन लानानै आं एसे रायलायनानै फैयो ओमफ्राय गोदाव सोराव माबा खालामनानै सार मा जाखो आदाया गैया नामा आंहा गिनाया मा हस्पिटालफोरावसो लांबाय नामा माबाफोर जाबाय नामा सानदों ओमफ्राय न' बेयाव गैया नामा गैया नङा जाबाय ओमफ्राय बहा दङ ইয়াত নাই ক'ত আছে ইয়াত নাই নহয় তেওঁ ক'ত আছে ओमफ्राय माबानि एसबिनि ADGP हिरेन नाथजों रायलाय जाबाय आं नाथ सारखौ लोगो लोगो कल खालामबाय होमब्लाना बिथाङा बुंबाय আমাৰ ইয়াত আছে অলপ ভালকৈ থাকক বুলি আনিছোঁ কিমান দিনৰ কাৰণে থাকিব কিয় নিছে কি কৰিব সেইটোৱে নাই কাৰণ মই আজিয়ে লগ কৰিব খোজোঁ যে আপুনি পাৰ্মিশ্যন চাৰ্মিশ্যন লৈ আহক একেই এইটো গুৱাহাটী চেণ্ট্ৰেল জেলৰ আণ্ডাৰতে আছে চ' আপুনি আহিব পাৰে তো थांबाय आदाया मिन्थिया आंखौ मिन्थियो सानदों थांनो नागिरनो आदाया गले गले आं सिस्टारनो फन खालामलांनि बेयाव गैला होननानै आमी फन करिदों खालामाखिसै लोगो थानाय जर्ज मोनाबो गले गले होनदों बायद'क जनायदो घरत
होमब्लाबो खोन्थायाखिसै उनाव मिन्थिबाय मा जे बे NLFB-नि फोरखौ हाग्रानिफ्राय जेब्ला लाबोनो नागिरदों कन्डिशन होदों बिसोरजों मिडलमेन हरदों मिडलमेन हरनाया थांनानै रायलायदोंब्ला बिसोर कन्डिशन होदोंनो जे रन्जन सारखौ जेलनिफ्राय बख'नांगौ गभर्नमेन्टआ होनबाय येस एग्रि बेवहाय बिसोर फैबाय गुबुनबो दङ गुबुन बेलेग बेलेग डिमान्डबो दङ बिनि गेजेराव बेबो प्रायर माबाया बे फैबाय एखेबारे दाउ दाउ खालामनानै लानानै फैनानै गुवाहाटीयाव गणेशगुरियाव मोनसे हटेलाव दोनफैबाय बे माबा मा होनना बुङो बख' बाथा ओमफ्राय प्रेसिडेन्ट बिसोरखौ दोनफैबाय ओमफ्राय सानसेखालि बिनिफ्रायनो बे बख' होननाय आंखौ बे उदालगुरिनिलाय फन खालामबाय बहानिफ्रायबा फन लाना आननोन नाम्बार होमब्लाना आदाखौ लांखांबाय ओमफ्राय माथो एक्चुवेलि जि खालि बिसोरखौ लाबोदों सानाव बिसोर फैदों दा हराव आदाखौ स्पेसियेल जेल बानायनानै 10 APBN केम्पआव दोनहैबाय एखे दिनाव बेनिफ्राय बिसोरनो खोन्थाबाय नों हराव थांनानै जे जेलत नायनो হয় रन्जन दैमारी आरो जेलत नाय रिलिज दिया হয় I mean रिलिज माने जेलर পৰা उलाय दिया হয় एने बिराद फुर्ति आंनो फन खालामहरबाय मेडाम बिराद मोजां मोनबाय सारनि खबरखौ मोननानै मा खबर मोनदों नोंसोरो सारखौथ' जेलनिफ्राय माबा हगारबायनो माथो बाबा गुवाहाटीयावनो बिराद गिदिर न' मोनसे गोदान लुलायनानै दोनदोंनो न'नि फेमिलि मेम्बार्स आफादनि जाय थानो गोसो थानो हायो मुथते जेलाव दोनला होनबाय थोद गोदाव सोराव नै आं दासो नायनानै फैदों बिदि 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 होनबाय आं होमब्लाना बिसोर शक बिसोरखौबो थगायबाय जे बिसोरखौ दिहुनगोन होनबाय जागाल'सो सोलायदों जेलनिफ्रायथ' गवाखै आं लोगो लोगो लरेन्सनो फन खालामबाय जादायाथ' जेलाव गैया नोंसोर मिन्थिया नामा मिन्थियाथ' मा जाखो बहा लांखो हि हेड साम कनसार्न बे कनसार्न एक्सप्रेस खालामदों मा जाखो बिदि 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 लानानै बिदिबाथ' जानाय नङा हारसिं दोनहैदों फिसा मोनसे गेस्ट माने हाउसनि मोननै खथा होदों बेनो थाबायनो मोखाङाव सिख्लाया न'नि मानसिनि न'नि सिख्लासेबो नङा माब्रै थानो जानाय लोंनाय ओरैबायदि अबस्था गैया केन्टिननिफ्राय होदों जानो हायाखै गेस्ट्रिक पेसेन्ट ओमफ्राय नंगौ नामा ओमफ्राय खिजानिबा प्रमदआ मिन्थियो खोमा सोंहरलाय होनबाय आं र' जाबाय प्रमदनाव सोंहरबाय ओमफ्राय मिन्थियालाय आबौ बेबो जाबाय आयु नोंसोर सोरखारजों दङ बेयावबो दङ आसामावबो दङ नोंसोरनो खिन्थायाबा बोरै जानो माबायदि नोंसोरनो इनफरमेसन होआलासेनो मा मावनाय जादों बिलाय जाबाय र' आबौजों गाबोन रायलायगोन बेनिफ्राय अखानायै CMखौ लोगो मोनासै बिनि नेक्स्ट दिनाव बिजनियाव फैफ्लांबायलाय CMआ बे लरेन्सआ आंनो बर'नो दिनै रायलायगोन आब' होननानै दे रायलाय मा बुङो सोंलाय ओमफ्राय सोंबायनो बिदि बिदि अनजालि आब'निफ्राय फन मोनदों साराथ' बेयाव गैयानो रन्जन दाया स' बिदि 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 लांदों बिराद प्रब्लेम जादों न'आबो फिसा जानाय लोंनाय बिदि बिदि प्रब्लेम जादों स' माब्रै जाखो মই জানো দিনে CMआ মই জানো হয় নেকি জাগাটো এনেকুৱা নেকি ঠিক আছে ইয়াতে ডাঙৰ ঘৰ এটা বিচাৰাচোন যাবাইনে চিৰাঙত তাৰে बे যদি খালি কোকৰাঝাৰত थानायबा ইয়াতে বিচাৰা আনগौमोन उदालगुरियाव थानायबाबो ইয়াতে বিচাৰা स' एखेबारे ज' जाजाय नागिरबाय ओमफ्राय मा होनना बुङो बे BRPLनि माबायावहाय केम्पासाव क्वार्टारफ्राव नागिरनो होबाय मोनबाय दा बेखौथ' स्पेसियेल जेल बानायनांगोन पारमिशननि खोथा फैबाय बिसोरनि अथ'रिटियाव बुंबाय जों पारमिशन होनो हाया सेन्ट्रेलनि पेट्रलियाम डिपार्टमेन्टजों खबर खालामनांगोन इसां गोजौआवलाय सोर थांबाय थानाय बर'लेण्ड गेस्ट हाउसखौ थिक कर जालायबाय ओमफ्राय बर'लेण्ड गेस्ट हाउसखौ थिक खालामबाय आल्टिमेटलि आं मोनसे समाव थांनानै आं नायहैबाय थांनाय नभेम्बराव माबादि जायगाया ओमफ्राय नायबा माने खिरखि सिरखि खोमसिखाय आं पर्दाखौ बोबाय खिरखिखौनो खेवजाया माने थिंजों खिरखिफोरखौ फुरा थिंजों दोगथाबजोब्बाय औ ओमफ्राय बे वालाबो बे फार्स्ट फ्ल'रखौ मोननो हाया सिकिउरिटिनि प्रब्लेम दं मायबा प्रब्लेम दं स' मानसि थाजाया बेयाव सेलाव दोननाय बादि खिन्थु नर्मेलि कनभिक्टेड मानसिफ्रा बेबादि थानाङा स' ओमफ्राय केस हियारिंआबो बिथिं स्टार्ट जासिगोन जानायखाय आरो बहुत मायबा हयथ' सिकिउरिटि रिजन बायदिसिना बेयाव सिङाव एसि होबा मा जानो माबा होब्लालाय मा जानो खिन्थु मानसियाथ' खथा मोनसेयाव मोननै खथायाव दरजा खिरखि बे बेलकनिथिं थांनाय दरजाखौबो दोगथाबबाय बेयावबो ग्रिल होबाय खिरखिया फुरा थिंदों बन्द खालामबाय ना स्रां फैयो ना बार फैयो जे बिदियावथ' थानो हाया आं रिपर्ट खालामदों खोन्थाबाय आं नायखांनानै बिदि अबस्था एनिवे डिसेम्बर 6निफ्राय केसआबो हियारिं जानो गोनांमोन फाइनाल हियारिं हाइकर्टआव जोङो एपिल खालामफिनदोंमोन स' बे 9th लांबाय 9th
बेन्चआव एडभकेटआ चेन्ज जागोनखाय बेखौ डेट डिफार खालामनानै 17 आव लाबोदोंमोन खिन्थु 17 आव बे टेक्निकेल प्रब्लेम जानानै जायाखिसै थारमाने 17 जानुवारिनिफ्राय जानो गोनांमोन हियारिंआ बेबो जायाखिसै दाथ' आरो कभिडनि भार्चुवेलसो जाबाय थादों एडभकेटफ्राबो फैनो हाया कर्टआव स' माब्ला डेट जायो जों बुंनो हाया थ' बे कर्टनि आलादा खोथा खिन्थु एकर्डआ एनडिएफबिजों जादों जेला एनडिएफबिया जिथु माबा बानायनाय मेम'रेन्डाम बानायनाय जेखौ इन्टारलकिटरजों रायज्लायनानै माने फाइनेल जाबायमोन बिनि 19 नम्बर दफायाव क्लियारलि लिरनाय दङमोन जे all the NDFB leaders and cadres those who are in jail within bracket if any get convicted dongbawo will be granted general amnesty लिरनायानो दं बेखौ सोरखारा मानिनानै लादों एबि माथुर इन्टारलकिटर आंखौ ताज बिबान्ता हटेलाव आंनो खिन्थिदों बेखौ बिनि उनाव बे हरखाब ओरै खालामनानै जिनिसखौनो गोदान लिरबाय सोरबा लायनो माबा प्रमद बर'आसो माबा दिल्लीयाव जनानै नै दा सहि खालामनाया नै बेखौ लायनो दिल्लीनि माबा गान्धी भबनाव 20 दिन एसि गैया मा गैया गरमाव जना लिरनायसिनो बेखौ गाव बुंना लानाय खोथा जोंथ' मिन्थिया स' एनडिएफबि बानायनाय जि ड्राफ्टआ फाइनेल जादोंमोन बेयो बे नङा वाट एभार इट इज पिस एकर्ड इज पिस एकर्ड बे पिस एकर्डनि गेजेरजों जुदि एनडिएफबियानो गवाब्ला जेलनिफ्रायनो ओंखारनो मोनाब्ला बेखौथ' बयबो मिथिखानाय खोथा सोरनोबा पावार होनोसो बेखौ खालामब्रबनाय बिनि बादै आरो मा बेवहाय आइफोर आफाफोर जों सैथोखौ बयबो साननानै नायनांगोन आं सानो नेक्स्ट इलेक्सनहालागै नांलाया बे बोसोरसेयावनो रायजो राजाया अनेकआ बुजिबाय आरो बोसोरसे 6 मास बिदि थांगोन बोसोरसेनि ভিতৰত গাसैबो बर' रायजो राजाया বুজি मोनजोबगोन মই আশা কৰোঁ এটা এবছৰতে বহুত বুজিলে কি আছিল কি হ'ল আৰু সময় আছে হয়তো অহা ইলেকশ্যনলৈকে সময় নেলাগিবই মানে অহা আৰু নেক্সট এটা বছৰ বা ছমাহৰ পিছতে সকলো ক্লিয়াৰ হৈ যাব সকলোৱে বুজিব সত্যৰ লগত সকলোৱে থাকিব গতিকে সেইটো মোৰ আশা অহা নিৰ্বাচনত গতিকে মন বেয়া কৰাৰ কিবা কৰাৰ কোনো কথা নাহে সকলো যেনেকৈ আছে সকলো জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষী আমি সকলো BTC বাসী হিচাপে আমি যেনেকৈ আছোঁ তেনেকৈ সদায় আগৰ দৰে থাকিব পাম বুলি মোৰ বিশ্বাস আৰু এই ঠাইত পুনৰ আগৰ দৰে এটা শান্তি সম্প্ৰীতিৰ পৰিৱেশ আৰু বেছি অটুট হৈ আহিব আৰু আমি সকলোৱে সত্যত থাকি সঁচা অৰ্থত মানুহক সেৱা কৰিব পাৰিম এই অঞ্চলৰ সঁচা অৰ্থত উন্নতি আৰু যিখিনি বাকি আছে সেইখিনি হ'ব কৰিবলৈ আমি সুযোগ পাম সেইখিনিকে আশা কৰিলোঁ আৰু পুনৰ আজিৰ এই পবিত্ৰ দিনৰ কাৰণে আপোনালোক সকলোলৈকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি बयनिसिमबो आंनि खुलुमनायखौ जासिहरफिननानै आंनि बिबुंथिखौ एसेयाव फोजोबबाय गोजोन